ফাইনেলি এতিয়া মই আহি পাই গ'লোহি সৰুপথাৰ মহানগৰ মানে সৰুপথাৰ মাজমজিয়াত পালোহি আৰু আপোনালোকক দেখাম। আৰু এতিয়া আমি আহি আছোঁ সৰুপথাৰৰ জেনেৰেল ফিল্ডলৈ, য'ত ইয়াত মানে ধুনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰা হয় প্ৰতিটো বছৰে, আপুনি গম পায়। আৰু আমি সদায় আহোঁ, প্ৰতি বছৰে আহোঁ, এইবাৰো আহিছোঁ সেই মৰ্মে। আৰু চাওক মানুহ যথেষ্ট মানুহ মানে গাড়ীবোৰ বাইকবোৰ ইয়াতে ৰাখি থ'বলৈ কৈছে, তালৈ যাব নোৱাৰে আমাৰ গাড়ীবোৰ। আৰু আগফালে আমাৰ ৰতন দা আছে, গৌতম আছে, এইফালে আমাৰ কৃপা আছে। আৰু ফাইনেলি আমি সোমাই আহিলোঁ ভিতৰলৈ। আৰু চাওক ইয়াত পৰিৱেশ কিমান ধুনীয়া চাওক। আৰু কিছুমান প্ৰগ্ৰেম ৰখা আছে তাত, মানে কাৰ্যসূচী মই দেখাই আছোঁ আপোনালোকক, চাই থাকোঁ ধুনীয়াকৈ। আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ, আৰু কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ স্বাধীনতা দিৱসৰ উপলক্ষে ইয়াত আয়োজন কৰা, আৰু ধুনীয়াকৈ দেখালোঁ। গতিকে কেনে লাগিল আপোনালোকে জনাব কমেণ্ট কৰি। আৰু ইমানতে সামৰণি মাৰিম। আৰু চাওক মানুহ যথেষ্ট মানুহ হৈছিলে, সেইবোৰ দেখিছে।